নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম SSC GD কনষ্টেবল 2024ৰ ওপৰত। যিহেতু প্ৰায় সংখ্যকে সুধি আছে যে দাদা মই 40 পাইছোঁ, মই 45 পাইছোঁ, মই 55 পাইছোঁ, মই 60 পাইছোঁ, মই ফাইনেলৈকে যামনে, মই ফিজিকেল দিবলৈ পামনে? প্ৰায় সংখ্যকে এইটো কথাই সুধি আছে। কমেণ্টত হওক বা বহুতে বহুত ধৰণৰ কুৱেশ্যন সুধি আছে। আজি ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম আপোনালোকে ফিজিকেল পাবনে ফাইনেল পাব, গোটেইখিনি কথাই মই জনাম। অলৰেডি মই জনাইছোঁ, যদি আপোনালোকে ভিডিঅ'সমূহ চাইছে ভালদৰে গম পাইছে। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, প্ৰথম কথা, যিহেতু আপোনালোকৰ এনচাৰ কি আহি গৈছে আৰু এনচাৰ কিত আপোনালোকে চাইছে যে আপোনালোকে কিমান শুদ্ধ হ'ল, আপোনালোকৰ কিমান অশুদ্ধ হ'ল। তাত কিন্তু আপোনালোকৰ একেবাৰে 100% ৰিজাল্টটো এতিয়ালৈকে অহা নাই। এতিয়া আপোনালোকে চাইছে মোৰ 40 নম্বৰ হৈছে, কাটাকুটি কৰি মোৰ 40 নম্বৰ হৈছে। আপোনালোকৰ বৰ্তমান সেনেকুৱা হৈ আছে আৰু আপোনালোকে ভাবি আছে যে আমি 40 নম্বৰত ফিজিকেল দিবলৈ পাম নে নেপাম। চাওক বন্ধুসকল, আপোনালোকৰ নৰ্মেলেশ্যন মাৰ্ক আহিবলৈ বাকী আছে। প্ৰথম কথা, মই অলৰেডি বহুতকেইটা ভিডিঅ'ত জনাইছোঁ নৰ্মেলেশ্যন মাৰ্কটো কেতিয়া আহিব। নৰ্মেলেশ্যন মাৰ্কটো আপোনালোকৰ ফিজিকেলৰ আগত আহিব। আপোনালোক এই নম্বৰৰ লগত নৰ্মেলেশ্যন মাৰ্কটো লগ হৈ আহিব। যদি আপোনালোকৰ মাৰ্ক হয় ফিজিকেললৈকে, তেতিয়াহ'লে আপোনালোকে ফিজিকেল দিবলৈ পাব। আৰু যদি আপোনালোকৰ নৰ্মেলেশ্যন মাৰ্ক লাগিব ফিজিকেল দিবলৈ নহয় মাৰ্ক, তেতিয়াহ'লে আপোনালোকে ফিজিকেল দিবলৈ নাপায়। যদি আপোনালোকে নৰ্মেলেশ্যন মাৰ্ক যদি বেছিকৈ পায়, নৰ্মেলেশ্যন মাৰ্ক কিমানলৈকে বৃদ্ধি হ'ব? বহুতে কৈ আছে যে নৰ্মেলেশ্যন মাৰ্ক তই নেজানো নকবি। মই এতিয়াও ক'ম, নৰ্মেলেশ্যন মাৰ্ক 1ৰ পৰা 20লৈকে ভিতৰত বৃদ্ধি হ'ব। কাৰণ আগৰবাৰ হৈ গৈছে, 20লৈকে নম্বৰ পাইছে নৰ্মেলেশ্যনত। কাৰণ এটা কুৱেশ্যনত 2 মাৰ্ককৈ থকাৰ কাৰণে নৰ্মেলেশ্যন মাৰ্ক 20 মাৰ্কলৈকে বৃদ্ধি হৈছে। যদি আপোনালোকৰ এতিয়া 60 মাৰ্ক আছে, যদি আপোনালোকে 15 মাৰ্ক পাই যায় 75 মাৰ্ক হৈ যাব আপোনালোক। এনেকুৱা ধৰণৰ বহুত কিছুমান কথাই আছে। আপোনালোকৰ এতিয়া নৰ্মেলেশ্যন মাৰ্কৰ ওপৰত ভিত্তি কৰিহে আপোনালোকে ফিজিকেল পাবনে ফাইনেল পাব, তাৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু আপোনালোকে অলৰেডি এইটো কথা ভালদৰে জানে যে এইবাৰ 80+ আৰু 60+ পোৱা ল'ৰা ছোৱালীৰ সংখ্যা যথেষ্টখিনিয়ে বেছি। আৰু এটা পোষ্টৰ কাৰণে 8জনকৈ কেণ্ডিডেট মাতিব, আপোনালোকে সেইটো জানে। এইটো কথা নহয় যে 80+ পোৱা ল'ৰা ছোৱালীয়ে 8জন মাতিব, সেইটো নহয়। কাৰণ ইমানখিনি ল'ৰা ছোৱালীয়ে সিমান নম্বৰ পাই নাই। কাৰণ 15,000, 16,000, 17,000 মান ল'ৰা ছোৱালীক ফিজিকেল দিবলৈ মাতিব। ইমানখিনিয়ে যে 80ৰ ওপৰত পাইছে সেইটোও নহয়। বহুত ল'ৰা ছোৱালীয়ে কম নম্বৰো পাইছে, বেছি পায়ো ফেইল কৰিব আৰু কম পায়ো ফেইল কৰিব। কাট অফটো মিডিয়াম ৰেঞ্জত থাকিব। বহুতে কৈ আছে 100ৰ ওপৰত যাব ফাইনেল কাট অফ। 100ৰ ওপৰত ফাইনেল কাট অফ কেতিয়াও নেযায়, এইটো আপোনালোকে লিখি ল'ব পাৰে। 100ৰ ওপৰত ফাইনেল কাট অফ যাব নোৱাৰে। 100ৰ ওপৰত ফাইনেল কাট অফ নেযায়, আপোনালোকে সেইটো চিন্তা নকৰিব। এতিয়া আপোনালোকে ভালদৰে ফিজিকেলৰ কাৰণে প্ৰিপাৰেশ্যন চলাই থাকক। যিহেতু আপোনালোকৰ ৰিজাল্ট এতিয়ালৈকে অহা নাই, আপোনালোকে ডিম'টিভেট নহ'ব। এতিয়া ডিম'টিভেট হোৱা মানে আপোনালোকে ৰানিং প্ৰেক্টিচ কৰিব নোৱাৰিব ভালদৰে। আৰু যদি আপোনালোকৰ ফিজিকেলত নামটো আহি যায়, আপোনালোকে পাছ কৰিব নেকি ৰানিং? কেতিয়াও কৰিব নোৱাৰে। ফিজিকেলত গুৰুত্ব দিয়ক। নম্বৰ বা ৰিজাল্ট যেতিয়া আহে আপোনালোকে দেখা পাব। যদি আপোনালোকৰ নাম আহে ফিজিকেল দিবলৈ পাব, আৰু নাহিলে আপোনালোকে ফেইল কৰিব। এই ভিডিঅ'টোৰ মাধ্যমেৰে এইখিনিয়ে জনাবলৈ চেষ্টা কৰিলোঁ। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।